এয়া যে মৰিগাঁও জুবিন গাৰ্গ ফেন ক্লাবৰ তৰফৰ পৰা এটা গছপুলি বিতৰণৰ এক কাৰ্যসূচী লোৱা হৈছিল। জুবিন দাৰ আদৰ্শত গছ থাকিলে মানুহ থাকিব, যিদৰে জুবিন দাই কয়। সদায় গোটেই প্ৰকৃতি সেউজীয়া কৰি ৰাখিব লাগে। আজি আমাৰ জুবিন গাৰ্গ ফেন ক্লাবৰ তৰফৰ পৰা গছপুলি বিতৰণৰ দৃশ্য আপোনালোকক দেখাই আছোঁ। আপোনালোকে দেখিছে সকলোকে নাহৰ, মধুৰিআম, কঁঠাল এনেকৈ বিভিন্ন গছপুলি আজি বিতৰণ কৰা হৈছে। আমাৰ ফেন ক্লাবৰ সমূহ সদস্য আজি ইয়াত সকলোৰে সহায় সহযোগ দেখি আছে। আপোনালোকে আমাৰ গছপুলি বৰ্তমান দেখি আছে। আমাৰ ফেন ক্লাবৰ সমূহ সদস্য দেখিছে। আজি বৰঙাবাৰী অসৰহী মেলা উপলক্ষে আজি ফেন ক্লাবৰ ফালৰ পৰা গছপুলি দি থকা হৈছে। আমাৰ ফেন ক্লাবৰ ছেক্ৰেটেৰী দীপিকা পৰাশৰ দাস এই গছপুলি বিতৰণৰ প্ৰসংগত দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। জুবিন গাৰ্গ ফেন ক্লাব মৰিগাঁৱৰ উদ্যোগত আজি আমাৰ গছপুলি বিতৰণ কাৰ্যসূচী চলি আছে। আমি 2500 গছপুলি বিতৰণ কৰিছোঁ। মৰিগাঁও জিলাৰ বৰঙাবাৰীৰ এশৰাশী মেলাত আমি নাহৰকে আদি কৰি 2500 পুলি বিতৰণৰ ব্যৱস্থা কৰিছিলোঁ। ইতিমধ্যে আমাৰ পুলি প্ৰায় আৰু 500মান পুলি আছে। পুলি শেষ খবৰ হৈছে। প্ৰত্যেককে আমি দুটাকৈ পুলি বিতৰণ কৰিছোঁ। আৰু আমাৰ মৰিগাঁও জুবিন গাৰ্গ ফেন ক্লাবৰ সদস্যসকলৰ যিটো সঁহাৰি দেখি বহুত ভাল লাগিছে। অনাগত দিনতো আমি জুবিন দাৰ আদৰ্শৰে অনুপ্ৰাণিত যুৱকসকলে আমি সমাজৰ কল্যাণৰ বাবে বিভিন্ন ভাল কাম কৰি যাম বুলি কথা দিলোঁ। জয় জুবিন গাৰ্গ ফেন ক্লাব। ধন্যবাদ। আমাৰ দেখিছে আমাৰ ফেন ক্লাবৰ আমাৰ উদ্দেশ্য হৈছে অসমখন সেউজীয়া কৰা। অসমখন আৰু অধিক সেউজীয়া কৰাই হৈছে আমাৰ প্ৰধান উদ্দেশ্য। গছ থাকিলেহে মানুহ থাকিব। সকলোৱে গছ পুলি ৰুৱক। আমি ভাল ভাল পুলি লৈ আহিছোঁ। নাহৰ আনিছোঁ, দাদাই ভাল পোৱা, আমিও ভাল পাওঁ। নাহৰ আনিছোঁ, দেৱদাৰু আনিছোঁ। গতিকে আহক সকলোৱে আহ্বান জুবিন গাৰ্গ ফেন ক্লাব মৰিগাঁৱৰ তৰফৰ পৰা। ধন্যবাদ। ফেন ক্লাবৰ সদস্য ভূটাংগনাথ, নমস্কাৰ। ক'বলৈ দুআষাৰ অনুৰোধ জনালোঁ। হয়, জুবিন দাৰ এটাই প্ৰিয়, খালি গছ ৰুব লাগে। গছ থাকিলেহে মানুহ থাকিব। সেয়েহে আমি জুবিন দাৰ অনুপ্ৰাণিত হৈ আমি আজি মৰিগাঁও স্থিত বৰঙাবাৰী গাঁৱৰ এশৰাশী মেলাত আমি গছপুলি বিতৰণ কৰিব আহিছোঁ। আমি সকলোৱে আশা কৰিছোঁ যাতে সকলোৱে এই গছপুলি পৃথিৱীখন সেউজীয়া কৰি তুলিব, সকলো ঠাই সেউজীয়া কৰি তুলিব। আমাৰ মাজত সেইটোৱে কল্পনা, তাকে কম ধন্যবাদ। আমাৰ দেখিছে ফেন ক্লাবৰ সমূহ সদস্য গছপুলি বিতৰণ কৰি থকা হৈছে। আমি সদায় জুবিন দাৰ আদৰ্শেৰে কাম কৰি যাম, তাত কোনো সন্দেহ নাই। জয় জুবিন দা। দেখিছে সকলোৱে
আমাৰ ফেন ক্লাবৰ আৰু এজন সদস্য তেওঁক দুআষাৰ ক'বলৈ অনুৰোধ জনাব। আজি এয়া সঞ্জয় পাটৰ আমাৰ জুবিন গাৰ্গ ফেন ক্লাব মৰিগাঁৱৰ এক্টিভ মেম্বাৰ। সদায় আমাৰ লগত আছে, সদায় আমি জুবিন দাৰ লগত একেলগে আছোঁ। আপুনি কিবা এটা কওক। আজি জুবিন দা গছ বিতৰণ কাৰণে কিবা এটা ভাল লাগিলে। জুবিন দাৰ বিষয়ে আমি বহুত ভাল পাওঁ। জুবিন দা বহুত আৰু সৰুৰ পৰা আমি গান শুনি আছোঁ। জুবিন দা বহুত ভাল লাগে। তেখেতে বহুত কাম কৰি আহিছে, ৰাইজক বহুত অনুদান দিছে। তেখেতক ভাল লাগে। তেখেতৰ কাম আমি কৰিয়ে থাকিম মানে। আৰু অনাগত দিনত এতিয়া আপোনালোকৰ জুবিন গাৰ্গ ফেন ক্লাবৰ হৈ আপোনালোক যিহেতু এখন মৰিগাঁও জুবিন গাৰ্গ ফেন ক্লাব এখন আছে, অনাগত দিনত কেনেকুৱা পদক্ষেপ ল'ম বুলি আপোনালোকে আশা কৰিছে? জুবিন দাৰ যিবিলাক কাম সেইবিলাক আমি কৰিম বুলি পেলাই আমি অব্যাহত মানে ফেন ক্লাবৰ পৰা মানে আমাৰ নিজৰ দৃঢ়তা আছে। জুবিনে ভাল কাম কৰে, জুবিনৰ কাম আমি কৰিয়ে যাম। চাৰিওফালে এতিয়া বানপানী আহিছে, তাৰ ওপৰত কিবা কিবি পদক্ষেপ ল'ম বুলি আছে। বানপানী সুৰক্ষা আছে, তাৰ বিনিময়ত আমি বানপানী সুৰক্ষা হেৰিটো ল'ম। বান সাহায্য খাদ্য ল'ম। সেইটো আমি আজি গছপুলি বিতৰণৰ কাৰ্যসূচী শেষ হোৱাৰ পাছৰ পৰা আমি মৰিগাঁও চহৰত আমি ঘৰে ঘৰে ব্যৱহাৰ কৰিব পৰা পুৰণা কাপোৰবিলাক আমি সংগ্ৰহ কৰিম। দুমাহমান আমি কাপোৰ সংগ্ৰহ কৰিম। তাৰপাছত আমি দুখীয়া মিহিকিনজনক সেই কাপোৰ বিতৰণ কৰিম। এইটো আমাৰ এটা খুব ডাঙৰ প্ৰজেক্ট আমি হাতত লৈছোঁ। আমি দুমাহ মৰিগাঁৱৰ বিভিন্ন মানুহৰ পৰা আমি কাপোৰ সংগ্ৰহ কৰিম। কোনোবাই নতুন কাপোৰ দিব বিচাৰিলে দিব পাৰে, নহ'লে ঘৰত অব্যৱহৃত পুৰণি যিবিলাক কাপোৰ আছে ব্যৱহাৰ উপযোগী এই কাপোৰ আমাক দিব পাৰে। আমি এই কাপোৰ দুখীয়া মিহিকিনজনক প্ৰদান কৰিম জুবিন গাৰ্গ ফেন ক্লাব মৰিগাঁৱৰ ফালৰ পৰা। জয় জুবিন দা। এই ওপৰলৈ যোৱা। দেখি আছে গছপুলি বিতৰণত ৰাইজৰ সঁহাৰি ধুনীয়া। দাদা এয়া আমাৰ গছপুলি বিতৰণত আপোনাৰ কেনেকুৱা পাইছে? এইটো বেচা হোৱা নাই, এইটো জুবিন গাৰ্গ ফেন ক্লাব মৰিগাঁৱৰ তৰফৰ পৰা দিছে। আপোনালোকে কেনেকুৱা পাইছে এতিয়া? আমাৰ আৰু এজন লোকৰ ওচৰত গৈছোঁ। আপোনাৰ দাদা ইয়াতো গম পাইছে মৰিগাঁও জুবিন গাৰ্গ ফেন ক্লাবৰ তৰফৰ পৰা গছপুলি বিতৰণ দিছে। আপুনি কেনেকুৱা পাইছে এতিয়া? মই ভাল পাইছোঁ। এই গছপুলি থাকিলে মানুহ থাকিব, গছ লগাব লাগে। যিমান নহওক ৰাইজে আমি এয়া পাইছোঁ বুলি নহয়, নিজেও কিনি হ'লেও গছপুলি লগাব লাগে। এতিয়া মোৰ ইয়াতে ওচৰতে ঘৰ আছে। ইয়াতে মই এতিয়ালৈ কিজানি 6-7 জোপামান এতিয়া বকুল গছ লগাইছোঁ, আম গছ লগাইছোঁ আৰু আপোনাৰ হেৰি কি কয় তেজপাতৰ গছ লগাইছোঁ। এনেকৈ কৰি পেলাই 6-7 জোপামান লগাইছোঁ। এতিয়া সেইকাৰণে মই দৌৰি আহিছোঁ দিয়া দেখি এইটো ইয়াৰ পৰা কি পাওঁ লৈ যাওঁ সেই বুলি আহিছোঁ। এতিয়া বৰ্তমান 2টা পাইছোঁ, এটা জামুক আৰু এটা এইটো কি দিছে জানো, এইটো ল'লোঁ আৰু। ঠিকে আছে।